অসমৰ ৰাজধানীৰ পৰা ১৮০ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত শোণিতপুৰ জিলা। এটা কিংবদন্তি অনুসৰি এই অঞ্চলত ভগৱান শ্ৰীকৃষ্ণ আৰু বাণ নামৰ ৰজাৰ মাজত এখন ভয়ংকৰ যুদ্ধ হয়। এই যুদ্ধত হাজাৰ হাজাৰ সেনাৰ তেজে যুদ্ধক্ষেত্ৰ ৰঙা কৰি তোলে। সেইবাবে এই ঠাইৰ নাম হয় শোণিতপুৰ, অৰ্থাৎ তেজেৰে ৰঙা হোৱা ঠাই। ১৯৮৩ চনত দৰঙৰ পৰা বিভক্ত হৈ শোণিতপুৰ জিলা গঠন হয়, যাৰ বৰ্তমান মাটিকালি ৫,৩২৪ বৰ্গ কিলোমিটাৰ আৰু RTO কোড AS12। ইয়াৰ পূবে বিশ্বনাথ জিলা, পশ্চিমে ওদালগুৰি আৰু দৰং, উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী। জিলাখনৰ লোকসভা সমষ্টি তেজপুৰ, বিধানসভা সমষ্টি ৪খন, মুখ্য চহৰ তেজপুৰ, ঢেকিয়াজুলি, ৰঙাপৰা আদি। মুখ্য নদী ব্ৰহ্মপুত্ৰ, চিয়াভৰালী, গাভৰু, বেলশ্বিৰী। এয়াৰপোৰ্ট, চালনীবাৰী বিমানবন্দৰ। বন সম্পদ আৰু পৰ্যটন যদি চাওঁ, অভয়াৰণ্য সোণাই ৰূপাই, পুৰাচাপৰি ৰাষ্ট্ৰীয় উদ্যান, নামেৰী প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত, অগ্নিগড় পাহাৰ, বামুণী পাহাৰ, চিত্ৰলেখা উদ্যান, ত্ৰিমূৰ্তি উদ্যান, পদুম পুখুৰী। শোণিতপুৰতে আছে আহোম বৰফুকন, কলীয়া ভোমোৰাৰ স্মৃতিত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত অসমৰ দ্বিতীয়খন দলং, যাৰ দৈৰ্ঘ্য ৩.৫ কিলোমিটাৰ। ১৩খন মহাবিদ্যালয়, ১৬৬খন উচ্চ মাধ্যমিক বিদ্যালয়, ১৮৬৮ চনত স্থাপিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াতে পঢ়িছিল জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আদি। আনহাতে ১৮৭৪ চনত অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ইয়াতে স্থাপিত হয়। গৰ্বিত সন্তান কনকলতা বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, হেম বৰা, নাট্যসূৰ্য ফণী শৰ্মা, সংগীত শিল্পী দিলীপ চৌধুৰী, লোকনায়ক উমিয় কুমাৰ দাস, গীতিকাৰ কেশৱ মহন্ত, সুনীত কোঁৱৰ গজেন বৰা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, পূৰবী বৰমুদৈ, ৰঞ্জু হাজৰিকা আদি। এই সকলো কাৰণেই শোণিতপুৰক কালচাৰেল কেপিটেল অফ আছাম বুলিও কোৱা হয়। তোমাৰ শোণিতপুৰৰ বন্ধুজনক টেগ কৰা আৰু এনেকুৱা ভিডিঅ'ৰ বাবে কি শিকিলা ফ'ল' কৰা। তেন্তে আজি কি শিকিলা?